এইটো হৈছে অভি সম্পূৰ্ণ নাম অভিষেক ডেকা সকলোৱে মৰমতে মাতে অভি বুলি অভিয়ে মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পাছ কৰি ওচৰৰে মহাবিদ্যালয়খনত নামভৰ্তি কৰিছে অভি এতিয়া বৰ্তমান হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে চাওঁচোন আহক অভিয়ে পিছলৈ কি কৰে মোৰ উলাই হল পইচা দিয়া মই যাওঁ টেবুলৰ তলৰ কাপোৰতে আছে লৈ লোৱাচোন হ'ব দিয়া মা মই চাওঁ এয়া কি মা 100 টকা 100 টকাত আজিকালি কি পায় মইচোন বাইকত তেল ভৰাওঁতে শেষ হৈ যাব পইচা নাই কোন আজি 100 টকাটোকে লৈ যোৱাচোন নাই নাই মা মোক 100 টকা লাগিবই নহ'লে মই কলেজে নাযাওঁ নাপায় নহয় বাবা ভালদৰে তেনেকৈ কথা নকয় যোৱা যোৱা টেবুলৰ বেৰৰ চাইডে আৰু এটা 100 টকা আছে লৈ যোৱা হ'ব দিয়া মা চাওঁ পালো দিয়া মা থেংক ইউ তুমি বহুত ভাল গৈ আছো মালে ৰেডি কৰা ঠিক আছে তুমি আহা ৰেডি হৈয়ে আছে ঐ নয়ন অভি আহি আছে আহিব দিয়া তাক আজি পুৰা পেল কৰি পঠাম বিন্দাছ পইচা দিব লাগিব দেই বহুত দিন পইচা দিয়া নাই অ'কে হ'ব দিয়া আবে কালি ঔচি ব্লু খাইছিলোঁ বে এইজন হৈছে MK সম্পূৰ্ণ নাম মাধুৰ্য কুমাৰ নাথ সকলোৱে MK বুলিয়ে চিনি পায় নিচা কৰাই এওঁৰ প্ৰধান কাম নিচা নহ'লে এওঁ হেনো জীয়াই থাকিব নোৱাৰে হেঙাই আছে মাথাটো ৰাতিপুৱা বহুত দেৰি হ'ল বে উঠা তোৰ কেনেকুৱা মোৰো ছেম এইটো হৈছে নয়ন ক'বলৈ গ'লে MKৰ খাছ পাৰ্টনাৰ নয়নে MKৰ লগতে থাকি ভাল পায় গতিকে MK যি কয় সি তাকেই কৰে ছেম কণ্ডিশ্যন আবে একো বস্তুৱে নিচা নলগা হ'ল হয় দিয়া ফেক টান ঐ আবে অভি আহি গ'ল বে বহা পিছে আজি বহুত দিনৰ মূৰত যে বহুত দিনৰ মূৰতে আহিছোঁ দিয়া অলপ প্ৰব্লেম হৈ আছে কি প্ৰব্লেম গাৰ্লফ্ৰেণ্ডৰ লগত যায় নেকি ৰেগুলাৰ ক্লাছ কৰি আছোঁ ন আৰু এক্সামো পালেহি ঠিকে আছে চ' আহিব পৰা নাই আবে ৰেগুলাৰ ক্লাছ কৰে আমি ক্লাছ নকৰাকৈ পাছ কৰিছিলোঁ বে দিয়া ঠিকে আছে কৰিব লাগে দিয়া বাকী চব ঠিকে আছে এভৰিথিং ইজ ৰাইট চিগাৰেট খাবা নেকি দিয়া এটান দি দিওঁ
Okay, cheers. Cheers. আচ্ছা অভি কোৱা এংকেলা মই কথা এটা ভাবিছোঁ মানে সদায় আমি মালকে খাই থাকিম নেকি মালৰ নিচাইচোন একো হিলাবই নোৱাৰে আৰু টিপছো নালাগে কি হৈছে কিয় জানে হয় দিয়া মালৰ নিচাই নালাগে দেই এটা কাম কৰোঁ বেলেগ কিবা ট্ৰাই কৰোঁ ঠিকেই কৈছা বেলেগ কিবা ট্ৰাই কৰিব লাগিব তেতিয়াহে টিপছ লাগিব বাৰু এতিয়া মই গৈ থাকোঁ দিয়া তুমি যোৱাই নেকি পিছে এইটো শেষ কৰি থৈ যোৱা এইটো তোমালোক দুইটাই মেনেজ কৰা খাই দিয়া হ'ব দিয়া তাক যাব দিয়া আমি খাম। আপেই সৰু হৈ আছে বে নাই দিয়া একো নাই ঠিক আছে যোৱা যোৱা কালি আহিবা দেই কিন্তু কালি নাপাহৰিবা আহিবলৈ যোৱা ঠিক আছে বাই আহিছোঁ দিয়া ৰাতি মাল খালানে খালোঁ পিছে তই কালি কৈছিলি যে কিবা যোগাৰ কৰিম বুলি কি হ'ল এতিয়া এতিয়ালৈকেচোন একোৱে পোৱা নাই সোনকালে কৰ ৰখিব পৰা নাই বে অ'কে মই ফোন কৰোঁ ৰ'বা হেল্ল' আৰকে ভাই ক'ত আছে আপুনি মাল লৈ আহক ইমান দেৰি হ'ল যে এই এটা ৰ'বই পৰা নাই আবে মই নিচা নহ'লে জীয়াই দিব নোৱাৰোঁ তই ক না জল্দি জল্দি আহক দেৰি নকৰিব ঐ নয়ন চা কি ভিডিঅ' বে ট্ৰেণ্ডিঙত আছে পুৰা চাওঁ নয়ন ভাই এই আৰকে ভাই আহি গ'ল আৰকে ভাই এয়া আমাৰ এংকেলা ঐ কি বস্তু আনিছে এইজন হৈছে আৰকে ভাই ৰিয়েল নাম ৰূপজ্যোতি কুমাৰ মাল ছাপ্লাই কৰাই এইৰ প্ৰধান কাম এইটো অঞ্চলত যিমানবোৰ ল'ৰাই নিচা কৰে সকলোকে নিচা কৰা বস্তু যোগান ধৰাই তেওঁৰ প্ৰধান কাম কেনে আবে আল্টিমেট শ্বট কেইটকা লাগিব কম 2000 টকা দিয়া মজা লাগি যায় বে ব্ৰ' মালৰ দাম কিন্তু বাঢ়িছে কালি ইয়াতকৈ ডাঙৰ পাম নে নাপাম পাব ঠিক আছে কিন্তু দামটো অকণমান বেছি হ'ব পেকেট কিমান পেকেট 6000 পেকেট 6000 ঠিক আছে কাইলৈ মোক এপেকেট লাগিব কিন্তু ঠিক আছে এতিয়া তই যা নহ'লে আমি এমৰ শ্বট দিম অ'কে অ'কে ভাই পইচা যাব। আগত মাল পাছত অ'কে বাই আবে মজা লাগিছে বে এনেকুৱা টিপছ আজিলৈ হোৱাই নাই তই কি কৰ মই এতিয়া ঘৰলৈ যাম অলপ শুব লাগিব হ'ব সন্ধিয়া লগ যাম অ'কে ঐ মাল এইখিনি আছে দেখিছই নহয় ই কি হ'ল এতিয়ালৈকে অহাই নাই যে তই জানচোন মাল নাখালে মই থাকিবই নোৱাৰোঁ নিচা নহ'লে বেলেগতো মাল ফোন চাপ্লাই কৰ। দিয়ে না ৰ'বা মই ফোন কৰোঁ জল্দি মাত এই আৰকে ভাই আপুনি ইমান দেৰিকৈ আহি থাকে যে
আহক জল্দি আহক আমাৰ মালে শেষ হৈ গ'ল জল্দি মাত বে মাল নাইকিয়া হৈ গ'ল বে জল্দি আহক অ'কে আহি আছে চাৰিআলি পাইছেহি ক'ৰ পালেহি জল্দি মাত হেই এমকে দা অভি যে এইকেইদিন অহা নাই কিহৰ কাৰণে ফোন কৰা কিয় অহা নাই বা চৰ্দিও ৰ ক'ত এংকেদা এই অভি আহি গ'ল বে কি হ'ল ইমান দিন অহাই নাই যে বহা বহা এটা চলি আছে কি প্ৰব্লেম হৈ আছে ইমাননো প্ৰব্লেম হৈ থাকেনে কি পইচা লাগে পইচা অলপ লাগিছিলে কিমান লাগে লাগিছিল অলপ 2-3 হাজাৰমান কি কৰিবা বাইকৰ পাৰ্টছ এটা কিনিব লাগে এতিয়া আজি নতুন বস্তু এটা আছিলে নহয় কি চাওঁ কি হয় এইটো নহয় বুজাই দে ইয়াক নাখাওঁ নেকি মই আৰে এবাৰ তুমি ট্ৰাই কৰিছোৱা না গোটেই জন্নত ঘূৰি থাকিব জন্নত কেনেকৈ খাম মই শিকাই দিম নহয় দেখাই দে ইয়াক কেনেকুৱা টিপছ কেনেকুৱা ঘূৰি থাকেনে শুই থাকে কেনে বম টিপছ জন্নত ঘূৰি আছেনে জন্নত গৈ আছে দিয়া পইচা তুমি এতিয়া 1000 টকা দিয়া খুচুৰা নাই 2000 টকাই আছে দেই কিনো কৰি থাকা আবে তোৰ ইমান নিচা নেকি ঠিক আছে নতুন মাল আহি আছে তোমাক নতুন মাল খুৱাই আছো খাই ভাল লাগিছে নে চুপাৰ একেবাৰে লগত টকালৈকে তুমি সদায় নতুন নতুন মাল খাব পাৰিবা অ'কে চুল লোৱা দেই ফোন কৰ না কি বে ফোন কৰিব দিছিলো নাই তোক বে এংকেদা মই এইটো নাখাওঁ মোক এইটো লাগে এইটো অ'কে এই ফোন কৰ আৰকে ভাই জল্দি আহক বহা বহা ৱেইট কৰি আছো তই এতিয়ালৈকে অহাই নাই মাল দে মোক মাল দে নিচা লাগে মোক এই আৰকে ভাই এইটো কি মাল হয় এইটো ইউজ কৰিও তুমি নিচা কেনেকে? কৰিব পাৰিবা এইটো মই বেলেগত ছাপ্লাই দিবলৈ আনিছোঁ এইটো ইউজ কৰা বেলেগ চিষ্টেম আছে মোকো দে তই আমাকো দিয়ক পইচাটো আপোনাৰ বেছি লাগিব কিমান কিমান লাগিব তোক? পইচাটো আপোনাৰ 2000 টকা লাগিব মাত্ৰ দে দিয়ক দিয়া দি দিয়া ক্লিয়াৰ বাকীখিনি দি থৈ যা বাকীকেইটা কালি 6000 টকা কৈছিলোঁ চাওঁ এইটো দেখা দে কেনেকৈ কি কৰিব লাগে এইটো এনেকৈ লৈ এইটো এনেকৈ ল'বা এনেকৈ উলিয়াই লৈ কিনে লাহেকৈ নিজৰ শিৰতে পুষ্ট কৰি ল'বা আঠ হাজাৰ টকা দিছা তুমি আৰু 2000 টকা লাগিব আৰু 2000 লাগিব আৰু 2000 লাগিব
দাম বাঢ়িছে বুলি মই তোমাক কালিয়ে কৈছোঁ তাতে আজি তোমাক নতুন বস্তুটো আনি দিছোঁ এইটো তোমাক মই জেহেৰ মাল আনি দিছোঁ আৰু 2000 টকা তুমি দিবই লাগিব আৰু দিবই লাগিব দিবই লাগিব নহয় পইচা আনিবি বে ঠিক আছে দিয়া অ' বে কাইলৈ পইচা লৈ আহিবি অ'কে আৰু কে ভাই যোৱা যা তই পুলিচৰ ভয়ত অভি এম কেহঁতৰ লগত থাকিব নোৱাৰা হ'ল আৰু যিহেতু এতিয়া অভিয়েও নিচা নকৰাকৈ থাকিব নোৱাৰে গতিকে চাওঁচোন আহক অভিৰ পিছলৈ অৱস্থা কি হয় অভিয়ে ফোন কৰিছে বে ৰিচিভ কৰা অঁ অভি কোৱা অঁ মাল আছে পইচা লাগিব ন পইচা মেইন তুমিতো জানাই মই মাল আনিবৰ কাৰণে কিমান পইচা দিব লগা হয় অঁ ঠিক আছে তোমাৰ যদি ইমান অসুবিধা হৈছে তুমি লৈ যাব পাৰিবা থেংক ইউ এম কেটা থেংক ইউ তুমি মোক কিবা কৰি দিয়া মই তোমাক দি দিম কিবা কৰি দিয়া মই থাকিব নোৱাৰা হৈ গৈছোঁ মই নাখালে থাকিব নোৱাৰোঁ কিবা লাগি থাকে মই মৰিম লাগি যায় কিবা কৰি তুমি মোক দিয়া ঠিক আছে দিয়া ঠিক আছে মই গৈ আছোঁ ঠিক আছে মই গৈ আছোঁ তোমাৰ তালৈ গৈ আছোঁ ঠিক আছে অভি তুমি মোক ৰেড হাউচতে লগ কৰিবা মই তোমাক তাৰ পৰাই মাল দি খেদাম এতিয়া বাৰু পইচা নাই যদি বাৰু দিব নালাগে নেক্সট টাইম কিন্তু মোক পইচা লাগে নয়ন অভিক বোলে মাল লাগে সি চাগে খাবই পৰা নাই বেচেৰাটো বেয়াই লাগে ঠিক আছে কি কৰোঁ আৰু ন দি দিওঁ পইচা নাই যেতিয়া পিছত পালে লৈ ল'ম আৰু কি হয় দেখা যাব এতিয়া ব'ল অভি আহিব ৰেড হাউচতে তাক লগ কৰিব গৈছোঁ ব'লা মাল নিব আহিব ব'ল সোনকালে ব'ল
এমকে দা মোক মাল লাগিছিল মই এতিয়াই গৈ আছোঁ অভি বেয়া নাপাবা তুমি মালটো তোমাক মই দিব নোৱাৰিম তোমাৰ আগৰ বেলেঞ্চ বহুত বাকী আছে আগৰ বেলেঞ্চ ক্লিয়াৰ কৰি লোৱা তাৰপিছত পাবা কাৰণ মই সিফালে মিলাব নোৱাৰা হৈছোঁ প্লিজ বেয়া নাপাবা দেই অভিয়ে এদিন ড্ৰাগছ খাই থাকোঁতে হঠাৎ মাকে গৈ দেখা পালে আৰু সেই দৃশ্য দেখি অভিৰ মাকৰ একেবাৰে সহ্য নহ'ল যদিও ওচৰ চুবুৰীয়াই কৈছিল অভিয়ে ড্ৰাগছ খায় বুলি তথাপিও মাকে বিশ্বাস নকৰিছিল গতিকে অভিক ভাল কৰিবলৈ অভিৰ মাকে ৰিহাব চেণ্টাৰ মানুহৰ লগত কথা পাতিলে আৰু এই কথাটো গম পাই অভিয়ে মাকক হত্যা কৰি পেলালে অভি আহি আছে পইচা মেনেজ হ'ল বোলে তাৰ এমকে দা জল্দি দিয়া মোক মাল মানে পইচা নোহোৱাৰ বাবে মানে মেনেজ কৰিব নোৱাৰা হৈ গৈছোঁ গম পাইছানে ঠিক আছে তুমি লৈ যোৱা বাৰু লাগিলে আকৌ মোক ফোন কৰিম হ'ব দিয়া ঠিক আছে, যোৱা, অ'কে যোৱা। বাই ঐ নয়ন তই কথা এটা শুনিছনে এই আমাৰ লগত যে অভি সি মাকক মাৰি পেলাই সি এতিয়া ঘৰৰ পৰা পলাই ফুৰিছে আৰু পুলিচে যদি গম পায় কেনেকৈ সি আমাৰ লগতে এইবিলাক কাম কৰি থাকে তেতিয়াহ'লে আমিও জেললৈ যাব লাগিব গম পাইছনে গতিকে কি কৰা যায় ভাবি ল কি হ'ব আমাৰ তাৰ টিকেটে কাটি দিওঁ ব'ল তাক মাৰি দিওঁ তেতিয়াহ'লে তাক ফোন কৰা আমি তাক খাল্লাছে কৰি দিওঁ ঠিক আছে মই তাক মাতি দিওঁ মই কথা পাতি থাকোঁতে তই পিছফালৰ পৰা মাৰি দিবি অ'কে হ'ব দিয়া ফোন কৰা জল্দি আহিব দিয়া বাকি খবর খালি সব ঠিক আছে সবারই ভালো আছে সব এভরিথিং রাইট ক্লিয়ার রাইট আমার কথা কম করবি গুড তুমি তো উৎপাত বাঢ়িছে ন কোন আপনার হা কোন আপনার বাঢ়িছে তুমি তো কোন আপনার গম পাবি আৰু ৰিহাব চেণ্টাৰ পৰা কি নাযাওঁ বল এই পুলিচ বাট বল এম কেহঁতে যে ড্ৰাগছ লয় সেই কথা সিহঁতৰ ঘৰতো গম পালে আৰু গতিকে সিহঁতৰ ঘৰৰ মানুহে ৰিহাব চেণ্টাৰ মানুহৰ হাতত সিহঁতক গতাই দিলে আৰু এতিয়া সিহঁতে ছমাহ ৰিহাব চেণ্টাৰত সুস্থ হৈ
এতিয়া সিহঁতে সুখে শান্তিৰে জীৱন কটাবলৈ ধৰিলে আৰু সিহঁতে শপত খালে যে বেয়া বস্তু আৰু দুনাই মুখত নিদিওঁ বুলি। এইখিনিতে সকলো দৰ্শকলৈ এটা বিশেষ অনুৰোধ, যাতে আগন্তুক জীৱনত কোনোৱে বেয়া বস্তু মুখত নিদিয়ে আৰু কোনো বেয়া পৰ্যায়লৈ যাতে নাযায়। আৰু আপোনালোকৰ যদি কোনোবা ড্ৰাগছ এডিক্টেড কেণ্ডিডেট আছে তেতিয়াহ'লে ওচৰৰে ৰিহাব চেণ্টাৰৰ লগত কণ্টেক্ট কৰি আপোনাৰ ল'ৰাজনক বা ছোৱালীজনীক আপোনালোকে সুস্থ কৰি ল'ব পাৰিব। গতিকে ধন্যবাদ থাকিল। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। থেংক ইউ ছ' মাছ।